নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আকৌ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে জানিবলৈ পাব যে আপোনালোকৰ যিসমূহ PM কিষাণৰ ধন আছিলে বা আপোনালোকৰ PM কিষাণৰ কিস্তিসমূহ পাই থকা হৈ আছে, গতিকে আপোনালোকৰ কেনেধৰণে বেংক একাউণ্টত কিস্তিসমূহ লাভ কৰিছে বা ষ্টেটাছটো কেনেধৰণে আপোনালোকে চেক কৰিব পাৰিব, আপোনালোকৰ নিজৰ মোবাইলতে কেনেধৰণে আপোনালোকৰ সেই কিস্তিসমূহ চেক কৰিব পাৰিব, আজি এই ভিডিঅ'টোৰ দ্বাৰা সবিশেষ আপোনালোকে জানিবলৈ পাব। 2025 চনৰ 24 ফেব্ৰুৱাৰীত 19 নম্বৰ কিস্তিটো PM কিষাণৰ মুকলি কৰা হৈছিল 4টা বজাত সন্ধিয়া। আপোনালোকে এই কিস্তিসমূহ লাভ কৰিলে নে নাই, আপোনালোকে কেনেধৰণে আপোনালোকৰ মোবাইলত চেক কৰিব পাৰিব, এই ভিডিঅ'টোৰ দ্বাৰা সবিশেষ আপোনালোকে জানিব পাৰিব। প্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব আৰু সেই ব্ৰাউজাৰটো অ'পেন কৰাৰ পিছত আপোনালোকৰ চাৰ্চ বাৰত PFMS বুলি আপোনালোকে চাৰ্চ কৰিব। এনেধৰণে আপোনালোকে চাৰ্চ কৰিব। ইয়াতে আপোনালোকে PFMS বুলি টাইপ কৰাৰ পিছত আপোনালোকে ইয়াতে এনেকৈ ধৰণৰ এটা নতুন পেজ দেখিবলৈ পাব। ইয়াতে আপোনালোকৰ যিটো লিংক প্ৰথমতে দেখিবলৈ পাইছে, ইয়াতে আপোনালোকে ক্লিক কৰিব। এইটো PFMSৰ অফিচিয়েল লিংক হয়। ইয়াতে আপোনালোকে এনেধৰণৰ এটা পেজ দেখা পাব। ইয়াতে আপোনালোকে তললৈ স্ক্ৰল কৰিব। ইয়াতে আপোনালোকে বিভিন্ন ধৰণৰ ডিটেইলছ পাই যাব আৰু ইয়াতে আপোনালোকে কৰ্নাৰত থকা এই 3 লাইনত ক্লিক কৰিব। তাৰপিছত ইয়াতে আপোনালোকে দেখিবলৈ পাব DBT ষ্টেটাছ ট্ৰেকাৰ, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। সেই অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকে এনেধৰণৰ এটা পেজ দেখিবলৈ পাব। ইয়াতে বিভিন্ন ধৰণৰ অপশ্যন আছে। আপোনালোকে ইয়াতে দেখিবলৈ পাইছে কেটেগৰী অপশ্যন আছে। ইয়াতে কেটেগৰী অপশ্যনটো আপোনালোকে চিলেকশ্যন কৰি আপোনালোকে PM কিষাণৰ অপশ্যনটোত ক্লিক কৰিব। PM কিষাণ অপশ্যনটো চিলেকশ্যন কৰাৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাব এণ্টাৰ এপ্লিকেশ্যন ID। ইয়াতে আপোনালোকে এণ্টাৰ এপ্লিকেশ্যন IDত আপোনালোকে এপ্লিকেশ্যন IDটো চিলেক্ট কৰি দিব। এপ্লিকেশ্যন IDটো আপোনালোকে এণ্টাৰ কৰি দিব। এপ্লিকেশ্যন IDটো এণ্টাৰ কৰাৰ পিছত তলফালে আপোনালোকে ৱৰ্ড ভেৰিফিকেশ্যন অপশ্যন এটা পাব। ৱৰ্ড ভেৰিফিকেশ্যন অপশ্যনটোত আপোনালোকে ইয়াতে ওপৰতে থকা ৱৰ্ডটো আপোনালোকে সম্পূৰ্ণ শুদ্ধভাৱে ইয়াতে এণ্টাৰ কৰি দিব। ইয়াতে সম্পূৰ্ণ তথ্য দিয়াৰ পিছত আপোনালোকে চাৰ্চ অপশ্যনটো দেখিবলৈ পাইছে। ইয়াতে আপোনালোকে চাৰ্চ অপশ্যনত ক্লিক কৰিব। ইয়াতে তাৰপিছত প্ৰচেছিং কৰিব। ইয়াতে অলপ সময় ৰ'ব লাগিব। তাৰপিছত আপোনালোকে তলফালে স্ক্ৰল কৰিব। ইয়াতে আপোনালোকে দেখিবলৈ পাব সম্পূৰ্ণ তথ্য আপোনালোকৰ কেতিয়া পইচা বেংকত সোমাইছে, কেতিয়া আপোনালোকৰ পইচাটো আহিছে, এনেধৰণৰ সম্পূৰ্ণ তথ্য আপোনালোকে এই চাৰ্টখনৰ জৰিয়তে সকলো তথ্য বিৱৰণ পাই যাব। সম্পূৰ্ণ তথ্য আপোনালোকে পাই যাব ইয়াতে। গতিকে আপোনালোকে এনেধৰণে সকলো চেক কৰিব পাৰিব। আপোনালোকৰ PM কিষাণৰ যিখিনি ধন আছিলে, এনেধৰণে আপোনালোকে চেক কৰিব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিব।